Ladies and gentlemen, are you ready? Hello guys, welcome to my YouTube channel. So আপোনালোকক স্বাগতম জনালো। আজি শাওন মাহৰ সোমবাৰ, প্ৰথমটো সোমবাৰ হয়, তো ভাবিলো নামঘৰ চামঘৰ আৰু মন্দিৰ চন্দিৰ যাম, লগতে দুটামান ফটো শ্বুট কৰিম বুলি ভাবিছিলো। তো যাব ওলাইছো। মোৰ লগত আছে এইপিনে শ্ৰৱণ ভাই আৰু এজন আছে দূৰত আছে মৃদুল ভাই। পুৰা হেৰি কৰি আছে, পিনে কেমেৰা হেৰি কৰি আছিলে, ফটো দুটামান উঠা হৈছিলেতো। আৰু নদী হয়, কাৰণ নদীৰ ওচৰত যোৱা ওচৰত আছে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দুজন দেখিছে পুৰা হিৰো, একদম চালিয়া বাইক চাইক লৈ, পুৰা একদম চশমা টচমা লৈ, কি কওঁ একদম পুৰা চালিয়া হৈ আহিছে। বেকাৰ লেতেৰা পেতেৰা আগত যেনেকৈ দেখিছে, একদম পুৰা হিৰো, একদম চশমা টচমা লগাই একদম পুৰা হিৰো হৈ আহিছে। দেখিছে এজন। বাইক ক'ত যাবা আজি? আৰু ভাইক দেখিছে নাই, পুৰা জোতা এতিয়া বাবাৰী পাই গ'লো আমি। আৰু বেছি দূৰ নাই, ইয়াৰ পৰা 2 কিলোমিটাৰমান গ'লে আমি য'ত আহিছোঁ তাত পাম। তাৰপৰা তাতে অলপ ফটো চটো শ্বুট কৰিম আৰু ফটো উঠিম, ফটো চটো উঠি যাম আৰু। তো ফাইনেলি জেগাটো আহি পালোঁ। এতিয়া যাম লগৰী বাইক চাইক ষ্টেণ্ড কৰা হ'লে, বাইক ষ্টেণ্ড কৰিছে, এইপিনে নামিছে আৰু এইপিনে কিজন গৈছে। নদীৰ নিচিনা একদম পুৰা ফিলিংছ আহি আছে, ভাল লাগিছে কিবা এটা। আৰু কাষত নদী আছে বাৰু, এইটো মানে পুখুৰী হয় এটা। এইটো যেতিয়াটো ভাল হ'ব তেতিয়া ভাল কৰিব। এইটো বনাই আছে ভালকে, কেতিয়া হ'ব ভালকে এতিয়ালৈকে হোৱাই নাই। কালাৰিং কৰি আছে, দৰা চৰা লগাই আছে। আৰু মৌচম মানে আজি বতৰটো বহুত ধুনীয়া, পুৰা ঠাণ্ডা, অলপ অলপকে বৰষুণ টাইপত পুৰা বৰষুণ ঢালি আছে। পুৰা ডাঙৰ হয়, পাৰ্ক হ'লেও মজা হ'ব, কাৰণ বহুত ডাঙৰ, কাৰণ ওচৰতে নদী আছেতো, ভাল লাগিব আৰু জেগাটো কিবা এটা মানে বহুত ভাল লাগে। কাৰণ খালী খালী পুৰা পুৰণা এখন ব্ৰহ্মপুত্ৰ পুৰা পানী চানী শুকাই একদম খালী। ভাই কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। জেগাটো কেনেকুৱা লাগিছে? পুৰা ধুনীয়া ঠাণ্ডা বতাহ চলি আছে, আৰু ৰ'দটো ইমান নাই, কাৰণ এইকেইদিন বহুত ৰ'দ আছিলে। ইমান ভাল লগা মানুহ পুৰা একদম কাম আজি পুৰা ধুনীয়া বতৰ চাওক জেগাটো, নদীটো। এইপিনে আছে লীলেকান্ত চৌধুৰী, এইপিনে পংকজ ভৰালী, ৰাজ নায়ক, এইপিনে আছে মৃদুল দাস, আৰু সৰুটো হ'ল শ্ৰৱণ মোহন। পুৰা মানে খালী খালী জেগা, পুৰা একদম নদীখন ব্ৰহ্মপুত্ৰ পানী বাঢ়িছিলে, এতিয়া শুকালে পুৰা ধুনীয়া। দূৰত ইহঁতে ফটো উঠি আছে, তো চব মানে ফটোত ব্যস্তটো, কাৰণ চবে ফটো উঠি আছে। আৰু মানে ভিউটো চাওক কি মজা ভিউজ, কাৰণ বহুত ধুনীয়া লাগিছে। ডাৱৰ পুৰা ধুনীয়া, ডাৱৰ চাৱৰ একদম পুৰা ভিউটো মানে একদম চেম নদীৰ কাষতে বনোৱা হৈছে। মানে জেগাটো পুৰা একদম নদী হয়। মানে বানপানী হৈছিলে, এতিয়া অলপ শুকালে, আৰু এতিয়া মানে বানপানীৰ কাৰণে প্ৰব্লেম আছিলে বনাবৰ কাৰণে। আৰু এতিয়া বেলেগ ভেটি আছে, মানে বিশেষকৈ আমাৰ এইটো চাইডত বানপানীটো বহুত হয় ন, কাৰণ বহুত বানপানী হয়। এতিয়া অলপ শুকাই যায়, কাৰণ এইটো পানী হৈছিলেতো, কাৰণ শুকাই পুৰা বোকা হৈ আছে, ভালকৈ খোজকাঢ়িব নোৱাৰা হৈ আছে, মানে পুৰা পুলক চুলক হৈ আছেতো, যাব নোৱাৰি। ভিউটো চাওক কি ধুনীয়া ভিউ। উঠিছে ফটো মানে আলাক, মানে কিবা এটা মানে আজি বহুত মনটো ফূৰ্তি লাগে, কাৰণ বহুত ধুনীয়া লাগে, কাৰণ জেগাটো মানে প্লেচটো চাই বহুত ভাল লাগিছে। কাৰণ চবক আহে একদম আৱাজ চাৱাজ নাই, হাল্লা হুল্লা নাই, মানে মানুহ ইমান
মানে অহা নাই বা যেতিয়া মানুহ আহিব আৰু ভাল লাগিব কিবা এটা মানে বহুত ভাল লাগিব তেতিয়া এতিয়া চব পানী মানে শুকাই পুৰা পলস টাইপৰ হৈ আছে গৰু আছে চাপৰি আছে এইবিলাক কাম মানে গৰা খহনীয়াৰ কাৰণে এইবিলাক বনাইছে পুৰা ভেটিছে আৰু মানে কি দিছে এইটো কাপোৰৰ বস্তা টাইপৰ কাৰণে বস্তা আৰু বালি আছে ইয়াৰ ভিতৰত তো মানে পুৰা বিলাক বনাই মেলি কাম মানে ৰেডি চলি আছে পুৰা বনাইছে যেতিয়া ভাল হ'ব আৰু মানে প্লাষ্টাৰ কৰিব পাৰে বা এনেকৈও থাকিব পাৰে ক'ব পৰা নাই কেনেকৈ ৰাখে এতিয়া ভালকৈ বনাব পাৰে নবনাব পাৰে মানে বহুত এটা ভাল লাগিছে কাৰণ কি কওঁ ভাষা বুজাব পৰা নাই ইমান ধুনীয়া প্লেচ আৰু ইয়াত আহিম বুলি ভবা নাছিলোঁ কাৰণ লগৰকেইটা কৈ আছিলে যাওঁ বুলি পিনে ফটো চটো উঠিম আৰু ঘূৰিম তো আহি গ'লোঁ আৰু শুনি আছিলোঁ মানে জেগা এটা বনাইছে এনেকৈ নদী কাষত বুলি ক'লে ভাল লাগিলে শুনি কাৰণ আহিছোঁ আৰু এনেকুৱা পৰিৱেশ চব সময়তে পোৱা নাযায় আৰু বিচাৰিলেও পোৱা নাযায় কাৰণ আজিকালি চব জেগাতে মানে বিল্ডিং বনাইছে গছ গছনি কাটিছে এইপিনে চব পুৰা গছ গছনি আছে পুৰা একদম এইপিনে গছ গছনি আৰু এইপিনে বাঘ গছতে মানে কিবা বহি মেলি আৰাম কৰিব একদম মানে মনটো শান্তি কৰি পুৰা মনৰ মানে শান্তি কৰি বহিব পাৰি মানে দুখ সুখবিলাক পাহৰি যোৱা নিচিনা হ'ব এটা জেগা ভাল বনাইছে কাৰণ দেখিয়ে ভাল লাগে ন প্ৰথম ওচৰতে এখন নদী হয় মানে ইয়াৰ পৰা ওলাই আছিলে নদী দেখা পাব পৰা একদম যিহেতু ব্ৰহ্মপুত্ৰ হয় এতিয়া বৰ্তমান পানী শুকাই আছে পানীটো যেতিয়া বাঢ়িব মানে তেতিয়া ভাল হ'ব আৰু বনাই আছে পুৰা এটা পুখুৰীও আছে পুখুৰীটো যেতিয়া ডাঙৰ হ'ব তেতিয়া ভাল লাগিব পুখুৰীটো পুৰা মানে চাৰিওকাষেটো পুৰা ৱাল দি থৈছে তো ৱাল চোৱাল মানে দি মানে ফিক্স হৈ আছে আৰু মানে হোৱা নাই ভালকৈ লাহে লাহে হ'ব আৰু ৱালবিলাকতো অলৰেডি কথা হৈ গ'ল কাৰণ মেইন এতিয়া ৱালবিলাক লাভ নাই ন মেইন গৰাখহনীয়াটো ৰক্ষা কৰিলেহে আগত গেটবিলাক বা জেগাটো ৰক্ষা হ'ব আৰু সেইকাৰণে গেট এইটো হ'ল আৰু মানে ষ্টেডিয়ামটো বনাই আছে ষ্টেডিয়ামে বনাইছিলে কি বনাইছে ক'ব পৰা নাই এতিয়ালৈকে যেতিয়া ভালকৈ হ'ব যেতিয়া ফিটা চিটা কটা হ'ব তেতিয়া গম পাম আৰু কি বনাইছে এইটো বনাই আছে দেখিব পাইছে আপোনালোকে মানে আহি কিবা এটা আলাগি মানে বহুত ধুনীয়া লাগিছে একদম আশাৰে বুজাব নোৱাৰে একদম এটা ভাল পৰিৱেশ লাগিছে আহি পুৰা মনটো ভাল লাগিছে একদম কাষতে মানে এইখন যিটো ৱাল তাৰ কাষতে একদম হেৰি বনাই থৈছে মানে নদী আছে নদীত মানে এতিয়া মেৰামতি হৈছে আৰু লাহে লাহে হ'ব আৰু কিমান হ'ব কিমান নহয় এইটো ক'ব নোৱাৰোঁ ন কাৰণটো ইয়াৰ ভিতৰত সোমাওঁ বুলি ক'লেও সোমাব পৰা যায় মানে লক চক আছে ওপৰতো আছে তো এইপিনে আছে বেগান আছে আগত আছে বেগান আৰু এইপিনে কাষত আছে নদী নদী আৰু মানে জেগাটো একদম চেম লাগি আছে আগত দূৰত আছে যোনটো দেখা আছে আপোনালোকে এইবিলাক ঘৰ হয় মানে যিহেতু তাত গৰু ৰাখে সম্ভৱ মানুহ থাকে আৰু এইপিনে অলপ গ'লে যোনটো বাঘমাৰি বুলি কয় পিছত চাৰিআলিত আছে বাঘমাৰি চেণ্টাৰ বুলি ক'ব পাৰি আৰু চেণ্টাৰ পোৱা যাব তাৰ পৰাই গ'লে এতিয়া বৰ্তমান এইটো ব্ৰহ্মপুত্ৰ আৰু জেগাটো হ'ল বাঁহবাৰীৰ পৰা অলপ আহিব লাগে তাৰ অলপ আগত আহিলে গাঙু পায় গাঙু থান পায় গাঙু থানৰ পৰা অলপ আহিলে আধা কিলোমিটাৰমান আহিলে জেগাটো পোৱা যায় মেইন ইয়াৰ বনোৱা হৈছে বোলে মেইন কাৰণ জানিব মতে যোনটো এইটো পুখুৰী দেখিছে তো পুখুৰীটোৰ কাৰণে মানে বনোৱা হৈছে জেগাটো বা ঘৰটো বনোৱা হৈছে বোলে যিহেতু চবে ফটো উঠিছে মইতো ফটো উঠিলে হ'ব ন কাৰণ মইতো আহিছিলোঁ ফটো উঠিম বুলিতো উঠিব লাগিব ন নুঠিলেতো নহ'ব ন এই বাইদেউ ক'ৰ পৰা আহিলা বাইদেউ খবৰ খাতি কেনেকুৱা কিয় বাইদেউ কথা ক'বলৈ বুলি একোৱে নকয় গুচি গৈছে বাইদেউ বোলে একো নকয় কাৰণ বাইদেউ ঘাঁহ খাব আহিছিলে ঘাঁহ নাপালে বোলে তাৰ বাইদেউ বহুত দুখ সেইকাৰণে বাইদেউ ঘৰতে গুচি গ'ল আৰু মানে লগৰকেইটা বহি আছে ফটো চটো উঠি কি নুঠিলে নে উঠিলে ঠিক নাই মানে পুৰা গোটেইকেইটা বহি আছে আৰামত একদম চব ব্যস্ত মানে কিছুমান গাৰ্লফ্ৰেণ্ডৰ লগত ব্যস্ত বা কিছুমান কথাৰ লগত ব্যস্ত কিছুমানে ফটোত ভিডিঅ'ত চব ব্যস্ত ভাই কিবা এটা কৈ দিয়া তুমি মজা লাগিছে ভাই তোমাৰ কেনেকুৱা লাগিছে এইপিনে পুৰা ৰিলচ বনাই আছে কি ৰিলচ কি ফটো এইপিনে পুৰা ফটো মানে মোবাইলত ফটো মাৰিছে যাওক অটো নেদেখিয়ে একদম কম এইপিনে ৰাজা কিবা এটা কৈ দিয়া ৰাজা বহুত ধুনীয়া লাগিছে আহি পেলাই প্লেচটো চাবলে আপোনালোকে যদি ইচ্ছা কৰে যদি ইয়াত আহিব পাৰে লিংকত শ্বেয়াৰ কৰি দিম বাৰু এই লোকেশ্যনটো
মজা সঁচাকৈ মানে কিবা এটা বহুত ভাল লাগিছে আৰু চেনেলটো ছাবস্ক্ৰাইব লাইক কৰি দিবা লগতে লাইকটো কৰি দিব আৰু মানে সঁচাকৈ মনটো কিবা ভালে বহুত ভাল লাগিছে কাৰণ বহুত ধুনীয়া জেগা যেতিয়া এইটো অপেনিং ভালকৈ হ'ব তেতিয়া আৰু কিমান মজা লাগিব এতিয়া ইমান ধুনীয়া আনন্দ পৰিৱেশ জেগা পোষ্ট দিয়াত ব্যস্ত চব ফটো উঠাত ব্যস্ত মানে উঠি আছে আৰু ফটো চাওক এইটো কেমেৰামেন অলপ জুম কৰি দেখাই দিছোঁ কেমেৰামেন আৰু লগতে এইপিনে পোষ্ট দি আছে ফটো জেগাটো ক'বলৈ গ'লে বহুত ভাল জেগা সুন্দৰ পৰিৱেশ ওচৰতে নদী আছে লগতে পুখুৰী চুখুৰী মানে বাগানৰ পৰা ধৰি ধান খেতি পৰা ধৰি চব আছে আৰু বহুত ধুনীয়া লাগে আহিব পাৰে ভাল আছে জেগাটো পুৰা সুন্দৰ এটা পৰিৱেশ মানে পুৰা খুব ভাল লাগে নিজৰ মনৰ পৰা মানে দুখবিলাক পাহৰি যোৱাৰ নিচিনা এটা জেগা আছে ভাল লাগে বহুত সুন্দৰ আজি আমি আহিলোঁ বহুত ভাল লাগে ইমানেই ভাল লাগে যে আপোনালোকক ভাষাই ফুৰাব পৰা নাই তো চব এতিয়া আহি আছোঁ আৰু ঘৰত যাম বুলি ওলালোঁ চব এখন মানে ছিংগল আহিছে আৰু বাদ বাকী গোটেইকেইটা লগৰ চবৰে চব আহিছে মানে যাওঁ আৰু ঘৰত শিৱ মন্দিৰ কেছ নাপাৰোঁ আৰু ৰাস্তাটোত কি কওঁ গৰুৰ কথা কি কওঁ একদম গৰুৱে হাঁহি উঠি চেছ কৰিছে গৰু আৰু ছাগলী মানে বিশেষ মানে আমাৰ গাঁৱত মেইন এইটোৱে দুটা বস্তুৰ পৰা সাৱধান হ'ব লাগে গৰু আৰু ছাগলী আৰুতো সন্ধিয়া হ'লে আৰু সৰু পোৱালিবিলাকৰ বাৰু যাব নোৱাৰি কাৰণ এতিয়া ৰাস্তাত দেখিছে গৰু ইয়াৰে ৰাস্তাত এৰালিছে কমচে কম ভাল জেগাত দিব লাগে যে ঘাঁহ খাব পাৰে তাৰ গৰুৰ ৰাস্তা দিব ছাগলীৰ ৰাস্তা দিব খাব কি সিহঁতে আৰু বাইক চলাবলৈ অসুবিধা হয় গাড়ী চলাবলৈ অসুবিধা আৰু কিছুমানে নতুন শিকে সিহঁতৰ কাৰণে বহুত অসুবিধা কাৰণ গপচাই যাব পাৰে বাইক কেনেকুৱা লাগিলে আহি মজা লাগিল এইটো এখন যিহেতু এখন স্কুল হয় নে কলেজ হয় এইটো হাইস্কুল এইখন হাইস্কুল হয় যিহেতু বিহালী ওচৰত বিহালী ওচৰত মাধ্যমিক বিদ্যালয় হয় কি কৈছা তুমি হয় ফটো উঠাৰ কাৰণে বোলে গাৰ্লফ্ৰেণ্ড ছোৱালী নহ'লেও বোলে বোৱাৰী হ'লেও পঠাব দিছে বোলে এনেকুৱাই বেয়া দিন আহিছে বোলে ছোৱালী নহ'লেও বোলে বোৱাৰী পঠাব কোনোবা আছে ছোৱালী মানে চাই ক'বা কিবা কমেণ্টত জনাবা কৈ দিম তাক আৰু ৰাজা কেনেকুৱা লাগিল আহি মজা আই এটা কৈ দিয়া বাই লগ আই এটা কৈ দিয়া বাই বাই যদি কাৰণে ইমানটা ভিডিঅ' খাব বেলেগ এটা ভিডিঅ' নতুন এটা ভিডিঅ' লৈ মাজত আগবাঢ়িম আজি কাৰণে বাই আৰু ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজি কাৰণে বাই